সকললৈ নমস্কাৰ জনাই আজি অসমীয়া বিষয়ৰ অসমীয়া ভাষাৰ জন্ম, ক্ৰমবিকাশ আৰু উপভাষা সম্পৰ্কে অতি গুৰুত্বপূৰ্ণ 30টা প্ৰশ্নোত্তৰ এই ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু-বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। 61 নম্বৰ প্ৰশ্ন, অসমীয়া ভাষাৰ উপভাষা সম্পৰ্কে প্ৰথম গৱেষণা কৰা পণ্ডিতজন হ'ল উপেন্দ্ৰনাথ গোস্বামী। তাৰপিছত 62 নম্বৰ প্ৰশ্ন, এ ষ্টাডি অফ কামৰূপী এ ডাইলেক্ট অফ এছামিছৰ ৰচক হ'ল উপেন্দ্ৰনাথ গোস্বামী। 63 নম্বৰ প্ৰশ্ন, উপভাষাৰ প্ৰধান ভাগ দুটা হ'ল, এটা হ'ল সামাজিক উপভাষা আৰু এটা হ'ল আঞ্চলিক উপভাষা। উপভাষাৰ প্ৰধান ভাগ দুটা কি কি? এটা সামাজিক উপভাষা আৰু এটা হ'ল আঞ্চলিক উপভাষা। তাৰপিছত 64 নম্বৰ প্ৰশ্নত আছে, বৰ্তমানৰ মান্য অসমীয়া ভাষাটো গঢ় লৈছে কোন ভাষাৰ পৰা? শিৱসাগৰ অঞ্চলৰ উপভাষাৰ ভিত্তিত কি বৰ্তমানৰ মান্য অসমীয়া ভাষাটো গঢ় লৈ উঠিছে। এইটো ভেৰি ইম্পৰ্টেণ্ট হয় যে শিৱসাগৰ অঞ্চলৰ উপভাষাৰ পৰাই আমাৰ বৰ্তমান যিটো আমি মান্য অসমীয়া ভাষাটো ব্যৱহাৰ কৰোঁ সেইটো গঢ় লৈ উঠিছে। তাৰপিছত 65 নম্বৰ প্ৰশ্ন, কছাৰী উপভাষাৰ আন এটা নাম হ'ল, কছাৰী উপভাষাৰ আন এটা নাম কি? দেৱান ভাষা বুলিও কোৱা হয়। দেৱান ভাষা, কছাৰী উপভাষাৰ আন এটা নাম দেৱান ভাষা বুলিও কোৱা হয়। তাৰপিছত 66 নম্বৰ প্ৰশ্ন, অসমীয়া ভাষাৰ প্ৰধান উপভাষা দুটা হ'ল, অসমীয়া ভাষাৰ দুটা প্ৰধান উপভাষা কি? এটা হ'ল কামৰূপীয়া আৰু এটা হ'ল চৰুৱা। কামৰূপীয়া আৰু এটা হ'ল চৰুৱা উপভাষা। তাৰপিছত 67 নম্বৰ প্ৰশ্ন, অসমীয়া ভাষা কি? পূৰ্ব মাগধীৰ সৰলিখিত ৰূপ। অসমীয়া ভাষা হ'ল পূৰ্ব মাগধীৰ সৰলিখিত ৰূপ। 68 নম্বৰ প্ৰশ্ন, তলৰ কোনটো ব্যাকৰণ শিকাৰ আৰোহী পদ্ধতিৰ লক্ষণ? ব্যাকৰণ শিকাৰ আৰোহী পদ্ধতিৰ লক্ষণ হ'ল বিশেষৰ পৰা সাধাৰণলৈ। বিশেষৰ পৰা সাধাৰণলৈ এইটো হ'ল ব্যাকৰণ শিকাৰ আৰোহী পদ্ধতিৰ লক্ষণ। তাৰপিছত 69 নম্বৰ প্ৰশ্ন, তলৰ কোনটো ক্ৰিয়া বিভক্তিৰ ক্ষেত্ৰত সত্য? ক্ৰিয়া বিভক্তিৰ ক্ষেত্ৰত কি কি সত্য হয়? ক্ৰিয়াত প্ৰত্যয় যোগ হয়, এইটো সত্য হয়। কাল আৰু পুৰুষ নিৰ্ধাৰণ নকৰে, এইটো সত্য হয়। ওপৰৰ দুয়োটাই কি সত্য? যে ক্ৰিয়া বিভক্তিৰ ক্ষেত্ৰত ক্ৰিয়াত প্ৰত্যয় যোগ হয় আৰু কাল আৰু পুৰুষ নিৰ্ধাৰণ নকৰে। তাৰপিছত 70 নম্বৰ প্ৰশ্ন, তলৰ কোনটো শব্দ বিভক্তিৰ ক্ষেত্ৰত সত্য? শব্দ বিভক্তিৰ ক্ষেত্ৰত কোনটো সত্য হয়? বিভক্তিত প্ৰত্যয় যোগ হৈ বাক্যত স্থান নিৰ্ধাৰণ কৰে। শব্দ বিভক্তিৰ ক্ষেত্ৰত সত্য কি? বিভক্তিত কি হয়? প্ৰত্যয় যোগ হয়। প্ৰত্যয় যোগ হৈ বাক্যত স্থান নিৰ্ধাৰণ কৰে। তাৰপিছত 71 নম্বৰ প্ৰশ্ন, তলৰ কোনটো হৰসন্ধিৰ উদাহৰণ নহয়? হৰসন্ধিৰ উদাহৰণ নহয় কোনটো? ইয়াত দিছে ক নম্বৰ, উদ্যোগ নতি উন্নতি আৰু মাহ যোগ এক মাহেক, এইটো কি নহয়? হৰসন্ধিৰ উদাহৰণ নহয়। এই দুটা হ'ল কি? ব্যঞ্জন সন্ধি। এই দুটা কি? ব্যঞ্জন সন্ধি হয়। তাৰপিছত 72 নম্বৰ প্ৰশ্ন, অসমীয়া ভাষালৈ পোনে পোনে অহা সংস্কৃত শব্দবোৰক কি বুলি কোৱা হয়? তৎসম শব্দ বুলি কোৱা হয়। অসমীয়া ভাষালৈ পোনে পোনে অহা সংস্কৃত শব্দবোৰক, মানে সংস্কৃত শব্দ যিটো আছে অসমীয়া ভাষাও সেইটো, এনেকুৱা শব্দবিলাকক কি? তৎসম শব্দ বুলি কোৱা হয়। আৰু অসমীয়া ভাষালৈ যিবিলাক শব্দ ইয়াত দিয়া আছে 73 নম্বৰ প্ৰশ্নত, সংস্কৃতৰ পৰা পৰিৱৰ্তনৰ মাজেদি অসমীয়া ভাষাত সোমোৱা শব্দবোৰক কি বুলি কোৱা হয়? তদ্ভৱ শব্দ বুলি কোৱা হয়। আপোনালোকে 8 ক্লাছৰ এছামিছ কিতাপত এইখিনি পাই যাব, তৎসম শব্দ কাক বোলে আৰু তদ্ভৱ শব্দ কাক বোলে। তাৰপিছত 74 নম্বৰ প্ৰশ্ন, তলৰ কোনটো তদ্ভৱ শব্দ নহয়? তদ্ভৱ শব্দ মানে আমি কি পঢ়িলোঁ যে পৰিৱৰ্তন হৈ আহে। কল, চকু, ঘৰ এইবিলাক কি পৰিৱৰ্তন হৈ আহিছে, কিন্তু ঈশ্বৰ শব্দটো সংস্কৃত শব্দত যিটো আছে সেইটোৱেই আছে, সেইকাৰণে এইটো কি হ'ব? এইটো হ'ব তৎসম শব্দ। তাৰপিছত 75 নম্বৰ, তলৰ কোনটো তৎসম শব্দ নহয়? এতিয়া কি কৈছে? তৎসম শব্দৰ কথা কৈছে। পিতৃ, যত্ন, ভক্তি এইবিলাক কি হয়? তৎসম শব্দ হয়, কিন্তু নয়টো কি হৈছে? এইটো হ'ব তদ্ভৱ শব্দ। আৰু এই প্ৰশ্নটোৰ সঠিক এনচাৰ হ'ব অপশ্যন ক।
76 নম্বৰ প্ৰশ্ন তলৰ কোনটো তিব্বত ধৰ্মীয় শব্দ? তিব্বত ধৰ্মীয় শব্দ হ'ল অপশ্যন দিছে টকাৰী, ঘৰ, ধৰ্ম, হাফলু, আৰু এইটো হ'ব হাফলু। তাৰপিছত 77 নম্বৰ প্ৰশ্ন তলৰ কোনটো বাচিক কলা বৈশিষ্ট্য নহয়? বাচিক কলাৰ বৈশিষ্ট্য নহয় কোনটো? ইয়াৰ আঞ্চলিক ৰূপ থাকে, ইয়াৰ আঞ্চলিক ৰূপ নাথাকে। কি নাথাকে? বাচিক কলাৰ বৈশিষ্ট্য হ'ল ইয়াৰ আঞ্চলিক ৰূপ নাথাকে। তাৰমানে বৈশিষ্ট্য কি কি হয়? ইয়াৰ আঞ্চলিক ৰূপ থাকে, ই জনগণৰ সাহিত্য, ই ব্যক্তি নিৰপেক্ষ। বাচিক কলাৰ বৈশিষ্ট্যৰ ভিতৰত এই তিনিটা পৰিব। ইয়াৰ আঞ্চলিক ৰূপ আছে, ই জনগণৰ সাহিত্য, ই ব্যক্তি নিৰপেক্ষ। তাৰপিছত 78 নম্বৰ প্ৰশ্ন বাচিক কলাৰ আন নাম হ'ব পাৰে। কি হ'ব পাৰে? বাচিক কলাক লোক সাহিত্য বুলিও কোৱা হয়। বাচিক কলাৰ আন এটা নাম হ'ব পাৰে কি? লোক সাহিত্য। তাৰপিছত 79 নম্বৰ প্ৰশ্ন পদে বন্ধে ৰচিত বাচিক কলাৰ নাম। পদে বন্ধে ৰচিত বাচিক কলাৰ নাম হ'ল লোক কবিতা। কি? লোক কবিতা হ'ল পদে বন্ধে ৰচিত বাচিক কলাৰ আন এটা নাম। 80 নম্বৰ প্ৰশ্ন তলৰ কোনটো প্ৰণয় গীতৰ ভিতৰুৱা নহয়? প্ৰণয় গীতৰ ভিতৰুৱা হয় বিহুগীত, ঐনিতম, বৈশাগু গীত, এইবিলাক প্ৰণয় গীতৰ ভিতৰুৱা হয়, আৰু জিকিৰটো নহয়। ইয়াৰ আনসাৰ হ'ব জিকিৰ। 81 নম্বৰ প্ৰশ্ন সাঁতোৰৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি সত্য নহয়? ই বিবিধ প্ৰশ্নৰ সমষ্টি, সাঁতোৰৰ প্ৰতিশব্দ, দৃষ্টান্ত, ই এক হিচাপ ফকৰা, হাতৰ প্ৰহেলিকা মই নহয়। আৰু ইয়াৰ সঠিক আনসাৰ হ'ব হাতৰ প্ৰহেলিকা মই নহয়, কিন্তু বাকীবিলাক হয়। আপোনালোকে বাকীবিলাক চাব, ই বিবিধ প্ৰশ্নৰ সমষ্টি হয়, তাৰপিছত সাঁতোৰৰ প্ৰতিশব্দ, দৃষ্টান্ত, ই এক হিচাপ ফকৰা, এইবিলাক মনত ৰাখিব। তাৰপিছত 82 নম্বৰ প্ৰশ্ন তলৰ কোনটো মালিতাৰ বৈশিষ্ট্য নহয়? মালিতাৰ বৈশিষ্ট্য নহয় কোনটো? ই লোক সমাজৰ লগত সংস্পৃক্ত নহয়, সংপৃক্ত নহয়, কিন্তু ই কি হ'ব? বাকীবিলাক বৈশিষ্ট্য হ'ব। তেনেহ'লে আপোনালোকে মনত ৰাখিব যে মালিতাৰ বৈশিষ্ট্য হ'ল ই বৰ্ণনামূলক। তাৰপিছত মালিতা হ'ল কাহিনী বিশিষ্ট গীত, ইয়াক সুৰ লগাই গায়। এইটো আপোনালোকে ক্লাছ 8ত পাই যাব, অসমীয়া পাঠত আছে এইটো মালিতাৰ বিষয়ে। তাৰপিছত 83 নম্বৰ প্ৰশ্ন তলৰ কোনটো মালিতা বা বেল সংযুক্তিক একক নহয়? এইটো হ'ব তাল, আৰু বাকীবিলাক হয় দিহা, ঘোষা, মংগলাচৰণ, এইবিলাক কি হয়? মালিতা বা বেলাৰ্ডৰ কি হয়? সংযুক্তিক একক হয়। নহয় কৈছে, সেইকাৰণে ইয়াৰ আনসাৰ হ'ব তাল। 84 নম্বৰ প্ৰশ্ন তলৰ কোনটো জনশ্ৰুতিমূলক মালিতা নহয়? জনশ্ৰুতিমূলক মালিতা নহয় মণিৰাম দেৱানৰ গীত। তেনেহ'লে কি হয়? কি হ'ব? সতী ৰাধিকাৰ গীত, পাৰিজাতৰ গীত, কেন্দুকলয়ৰ গীত, এইবিলাক কি হয়? জনশ্ৰুতিমূলক মালিতা হয়। মণিৰাম দেৱানৰ গীতবিলাক কি হয়? জনশ্ৰুতিমূলক মালিতা নহয়। 85 নম্বৰ প্ৰশ্ন প্ৰত্ন অসমীয়া ভাষাৰ প্ৰথম অসমীয়া নিদৰ্শন হ'ল চৰ্যাপদ। প্ৰত্ন অসমীয়া ভাষাৰ প্ৰথম অসমীয়া নিদৰ্শন হ'ল চৰ্যাপদ। এইটো পৰীক্ষাত আহিছিল আগত, এইটো ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। তাৰপিছত 86 নম্বৰ প্ৰশ্ন চৰ্যাগীতি কখন কোনখন পাতত লিখা হৈছিল? চৰ্যাগীতি কখন লিখা হৈছিল? তালপাতত। কি পাতত? চৰ্যাগীতবিলাক কি পাতত লিখা হৈছিল? তালপাতত লিখা হৈছিল। তাৰপিছত 87 নম্বৰ প্ৰশ্ন চৰ্যাচু বিনাশয়ৰ টীকাকাৰ কোন? এইটো হ'ল মুনি দত্ত। চৰ্যাচু বিনাশয়ৰ টীকাকাৰ হ'ল মুনি দত্ত। 88 নম্বৰ প্ৰশ্ন চৰ্যাপদসমূহ সাধাৰণতে কেইহাৰীয়া? 10 হাৰীয়া হয়। চৰ্যাপদসমূহ সাধাৰণতে 10 শাৰীকৈ থাকে। 89 নম্বৰ প্ৰশ্ন তলৰ কোনজন চৰ্যাপদৰ ৰচক নহয়? চৰ্যাপদৰ ৰচক হয় কাণপাত, সৰপাত, লুইপাত, এইবিলাক হয়, কিন্তু জলপাত যি আছে ই কি নহয়? চৰ্যাপদৰ ৰচক নহয়। চৰ্যাপদৰ ৰচক নহয়, ইয়াত কি হ'ব এনসাৰ? জলপাত।
90 নম্বৰ প্ৰশ্ন চৰ্যাপদৰ ভাষাক কোৱা হয় চৰ্যাপদৰ ভাষাক কি বুলি কোৱা হয় চৰ্যা ভাষা আৰু সন্ধ্যা ভাষা এইটোৰ এনসাৰ হ'ব সন্ধ্যা ভাষা।